গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ৰবিন। আমি আজি বিষয় অসমীয়া সাধাৰণ জ্ঞানৰ বিষয় আলোচনা কৰিম। ঠিক আছে ছাৰ। তুমি কোৱাচোন, অসম আৰক্ষীৰ বৰ্তমান সঞ্চালক প্ৰধান কোন? ছাৰ ভাস্কৰ জ্যোতি মহন্ত। অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কুন্দৰ শইকীয়া। অসম চৰকাৰে গড় দিৱস কোনটো তাৰিখে পালন কৰিবলৈ ধাৰ্য কৰা হৈছিল? অসম চৰকাৰৰ মতে গড় দিৱস 22 ছেপ্টেম্বৰ মতে পালন কৰা হয়। 2018 চনত গড় হিচাপৰ মতে কাজিৰঙা গড়ৰ সংখ্যা কিমান আছিল? 2413টা। এই নমামী ব্ৰহ্মপুত্ৰ উৎসৱত প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল? ছাৰ এপ্ৰিল মাহৰ 2017 চনত। অসমৰ বৰ্তমান ৰাজ্যপাল কোন? ছাৰ অসমৰ বৰ্তমান ৰাজ্যপাল হ'ল কোৱাচোন, বিশ্ব যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব যোগ দিৱস 21 জুন তাৰিখে পালন কৰা হয়। বিশ্ব হিন্দু দিৱস কোন তাৰিখে পালন কৰা হয়? হিন্দু দিৱস 10 জানুৱাৰী তাৰিখে পালন কৰা হয়। ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কিমানতম ৰাষ্ট্ৰপতি? 14তম ৰাষ্ট্ৰপতি। ভাৰত চৰকাৰে কিমান চনত নোটবন্দী কাৰ্যকৰী লৈছিল? নৱেম্বৰ মাহত 2016 চনত। ভাৰতৰ কেতিয়াৰ পৰা GST কৰ প্ৰণালী আৰম্ভ হৈছিল? ভাৰতে 1 জুলাই 2017 চনত GST প্ৰণালী আৰম্ভ কৰিছিল। 2019 চনত কোনজন অসমৰ ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছিল? ছাৰ ৰঞ্জিত গগৈ। 2019 চনত ডিচেম্বৰ মাহত হোৱা গণ আন্দোলনৰ কাৰণ কি আছিল? ছাৰ নাগৰিকত্ব সংশোধন আইন। কিমান চনত অসমৰ ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হৈছিল? ছাৰ 1979 চনত অসমত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰা হৈছিল।